এই বঁটাটো পিপলছ এৱাৰ্ড হ'ব। পোৰ্টেল খোলা যাব, পোৰ্টেলত মানুহে ৰিকমেণ্ডেশ্যন কৰিব আৰু ৰাইজৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত এখন অফিচাৰ্ছ লেভেল কমিটি আছে, এখন মিনিষ্ট্ৰিয়েল লেভেল কমিটি আছে। এই দুইটা পৰ্যায়ত এটা স্কুটিনি কৰাৰ পিছতহে এই এৱাৰ্ডকেইটা দিয়া হ'ব। আৰু এই এৱাৰ্ডকেইটা আমি সেইসকল ব্যক্তিক দিব খোজো যিসকল ব্যক্তিৰ অৱদানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। কোনোবা এজন বহুত সমাজৰ বিদগ্ধ ব্যক্তি হ'ব পাৰে, কিন্তু তেওঁ হয়তো ডাইৰেক্টলি মানুহৰ জীৱনত ইম্পেক্ট কৰা নাই। যিহেতু সাহিত্যিক পেঞ্চন, ক্ৰীড়া পেঞ্চন, সাংস্কৃতিক পেঞ্চন নিজৰ প্ৰতিভাৰ কাৰণে আছে, এইটো ব্যক্তিগত প্ৰতিভাৰ কাৰণে দিয়া নহয়। এই সন্মানটো দিয়া হ'ব যাৰ ব্যক্তিগত প্ৰতিভাই সমাজক উজ্বলাই তুলিছে। এটা হ'ল আমাৰ মই ফাৰ্ষ্ট ডিভিজন পালোঁ, মই ফাৰ্ষ্ট ষ্টেণ্ড কৰিলোঁ, মই ডক্টৰ হ'লোঁ, মোৰ পৰিয়ালটো চলাইছোঁ, দেট ইজ ওৱান থিং। কিন্তু মই ডক্টৰ হৈ মানুহক বিনামূল্যে ট্ৰিটমেণ্ট কৰি আছোঁ। ইট ইজ নট এবাউট ইণ্ডিভিজুৱেল এচিভমেণ্ট, কাৰণ ইণ্ডিভিজুৱেল এচিভমেণ্টৰ কাৰণে অসমত বিভিন্ন ধৰণৰ বঁটা আমি দি আছোঁ। শ্ৰীমন্ত শংকৰদেৱ বঁটা, বিভিন্ন ধৰণৰ প্ৰায় 30-32টা বঁটা আমি দিওঁ। গতিকে ইট ইজ নট ফৰ ইণ্ডিভিজুৱেল এক্সেলেঞ্চ। যাৰ ইণ্ডিভিজুৱেল প্ৰতিভাই হাজাৰজনৰ জীৱনত প্ৰভাৱিত কৰিছে, সেইজন ব্যক্তিলৈকেহে এই অসামৰিক সন্মান আগবঢ়োৱা হ'ব।